কৰো আজি দিনটো বৰিং হৈ গৈছো এটা কাম কৰো ৰ এজনীক জ্বলাও আজি ৰ অকমান লেবেল ফালো ফোনটো লগাই লওঁ ৰ এইজনী চাগে একদম লেবেল ফালি আছে নহয় ইনষ্টাগ্ৰামত ভিডিঅ' বনাই মই ফালিম ৰ এইজনী আকৌ বিজি বিজি কৈছে ৰ আকৌ এবাৰ হাই প্ৰিয়া ও কি কৰি আছ ও জান মই ন নিউ মোবাইল এটা ললো দেৱালী অফাৰ দি আছিলে ই নকবি আৰু তই কি কৰি আছিলি হা হয় নেকি ঐ শুন না মই ন এটা প্লেন বনাইছো কি জান কি হয় নেকি ফোনটো ই নকবি আপেলৰ ফোন কিমান ল'লে ই নকবি আৰু তই আকৌ কাকো নকবি হা মই কেকাৰ পৰা পইচা মাৰি মাৰি মোবাইলটো লৈছো 1,30,000 লৈছে জান নকবি হা এবাৰ আকৌ ভাবিছো এনেকৈ আৰু পইচা কেইটামান গোটাই পেলাই গুৱাই ফুৰি আহো নেকি কিনো পিন্ধো জানো পাই ড্ৰেছবোৰ চিলেক্ট কৰিব পৰা নাই ঐ শুন না তোক মই ন হোৱাটছএপত ফটো কেইটামান দি দিম তই চাই পেলাই কবি হা মাৰিলে আৰু লেপেল ইছ তই আৰু এটা ললি নি তোক কোনে দিলে পাপা মোৰ পাপাইতো মোক দিয়েই থাকে তই হোষ্টেলত আছিলো ন তেতিয়াতো কিমান পইচা পঠিয়াইছিলে কাৰ খৰচ হৈ যায় ন হাত খৰচ কিন্তু কেকাৰ পৰা ললো কিয় মানে তেওঁ গাৰ্লফ্ৰেণ্ডবিলাকক এনেই এৰি দিয়ে বেকাৰ দিয়ে ন সেইকাৰণে মই মাৰি মাৰি থলো অলপ জোতাযোৰ এনেকুৱা লৈছো নহয় তোৰ দেখিলে তই জ্বলি পকি মৰিবি আকৌ নাই নাই জিন্স নিপিন্ধো তাতে গৈ পিন্ধিমগৈ ইয়াত পিন্ধিলে আকৌ দাদাই ভৰিখন ভাঙিব এদিন আহিবি না আমাৰ ঘৰলৈ শুন না তই হাত খৰচ কিমান নিবি মই বেছি নিলো কিমান নিম নিম আৰু 6-7 লাখ মান টকা নিম আৰু নিজাকো খৰচ আছে ন আচ্ছা শুন না থওঁতে মোৰ মানে নতুন মোবাইল যে অলপমান কিবা কিবি কাম আছে মিলাব আছে দাদাক দিম ঠিক কৰি দিব তাৰ পাছতে ভালকে কৰিব পাৰিম আৰু এতিয়া লৈ মানে তোলৈকে ফোনটো কৰিছো জান শুনা ৰাখো হা আমাৰ মানে আজি পিজ্জা এটা অৰ্ডাৰ কৰিছিলে পিজ্জাটো আহিলে মানে পাপাহঁতে মানে উলিয়াইছে আৰু মোক মাতি আছে গৈছো পাপা ঠিক আছে হ'ব অ'কে বাই বাই গুড নাইট এজনী কালি লেবেল ফালি দিলো নহয় হেৰাম জাদি আজি টোপনি নাহিব মই আৰু লেবেল ফালিলো আজি তাই ৰাতি কেইবাৰ চাগে সপোনত দেখিব ঠিকেই নাই জ্বলি পকি চাগে কিবাই হৈছে ৰাতি ভাত বনাবও আছে নহয় তাইক লেবেল ফালিলো আজি কাইলৈ চাবি মৰিবলৈ নেদেখাজনী ৰাতিপুৱাই ওলাবহি মোৰ ঘৰ তাই ভাবে তাইহে আছে